অশোক সিংহাল অশোক সিংহাল কাম নয় We want ST We want ST Also long live Jindabad Jindabad Asa Jindaban Jindabad Jindabad Asa Jindaban Jindabad Jindabad Ashok Singhal Murdaban Murdabad Murdabad Ashok Singhal go back Go back Go back ঢেকিয়াজুলি আঞ্চলিক কমিটি তথা শোণিতপুৰ জিলা সমিতিৰ সহযোগত আজি আমি অশোক সিংহালৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। যিহেতু আমি চাবলৈ পাইছোঁ যে প্ৰথম কথা হ'ল ঢেকিয়াজুলি ফৰেষ্ট ভূমিত আজি বড়ো জনগোষ্ঠীক বৰপীৰা পাৰি দিছে। তেখেতক বড়োসকলক মাটি পাট্টাৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী আঁচনি আজি যদি চাবলৈ যায় অংগনবাদী কেন্দ্ৰ হস্পিটাল পকী ৰাস্তা আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি ফৰেষ্ট ভূমিত বড়ো জনগোষ্ঠী যোনফালে আছে এইফালে দিয়া গৈছে। কিন্তু যোনফালে একেলগে আদিবাসী জনগোষ্ঠী আছে আদিবাসী জনগোষ্ঠী থকাবিলাকত মাটি পাট্টাৰ কোনো নাম নাই। আজি চৰকাৰী কোনো ধৰণৰ সুবিধা পোৱা নাই। গতিকে আমি একেমুখে গৰিহণা জনাইছোঁ অশোক সিংহাল ডাঙৰীয়া যি ভোটৰ ৰাজনীতি কৰি আছে, জনগোষ্ঠীৰ মাজত যি বিভেদ সৃষ্টি কৰি আছে। আচলতে অশোক সিংহাল ডাঙৰীয়া জনা উচিত যে ঢেকিয়াজুলি সমষ্টিত আদিবাসী জনগোষ্ঠী প্ৰথম ভোটাৰ আছে আৰু এই প্ৰথম ভোট পাই পেলাই তেখেতে আজি দুইটা কাৰ্যকাল আজি ঢেকিয়াজুলি তেখেতে MLA হোৱাৰ পৰা পিছত মন্ত্ৰী হৈ আছে। গতিকে এই অশোক সিংহাল ডাঙৰীয়াক আমি খুকিয়াই দিব বিচাৰিছোঁ যে এনেধৰণৰ ৰাজনীতি কৰিব নালাগে। ইয়াৰ লগতে বিভিন্ন কেলেংকাৰীত তেখেতৰ নাম খামুৰ খাইছে। যিহেতু আজি মহিলা সমিতিৰ মাটিৰ পৰা আৰম্ভ কৰি আনকি চিৰাজুলি এজন যুৱক অসমীয়া যুৱক খিলঞ্জীয়া যুৱকৰ মাটি আছিল ভোটপাৰত। তেখেতে মাটি ক্ৰয় কৰি পেলাই তেখেতে চাহ বাগিচা স্থাপন কৰিছিলে আৰু এই চাহ বাগিচা উঠাই পেলাই তেখেতক ভয় ভাবুকি দি পেলাই তেখেতৰ মাটিত আজি ডাঙৰকৈ পুখুৰী বনোৱা হৈছে আৰু কিবা পাৰ্ক বনাবৰ কাৰণে লৈছে। গতিকে এনেধৰণৰ অনা অসমীয়া এজন মন্ত্ৰী বিধায়কে তেখেতে ঢেকিয়াজুলি সমষ্টিত খিলঞ্জীয়াৰ ওপৰত যি দপদপনি চলাইছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আদিবাসীৰ 3% তাতে কেলেংকাৰী দেখিব গৈছে, হেল্থ ডিপাৰ্টমেণ্টতো তাত কেলেংকাৰী দেখিবলৈ পোৱা গৈছে। হয়, আজি আমি চাবলৈ পাইছোঁ যে 3% যি ৰিজাৰ্ভেশ্যনৰ আদিবাসী জনগোষ্ঠী আদিবাসী আৰু চাহ জনগোষ্ঠীৰ যিটো চিট আছে এই 3% চিটত আজি অশোক সিংহাল ডাঙৰীয়া প্ৰথম হাত আছে বুলি ক'ব লাগিব। ডকুমেণ্ট জালিয়াতি কৰি অনা আদিবাসীক এই চাকৰিত সোমাই পেলাই আমাৰ জনগোষ্ঠী খৰচ খৰচ যিবিলাক ল'ৰা আজি আছে সেই ল'ৰাবিলাকৰ চাকৰিৰ পৰা বঞ্চিত কৰি অনা আদিবাসীক তাত সোমাই ৰাখিছে আৰু লগতে MBBSৰ 93 ল'ৰা ছোৱালী যিটো কোঠা আছিল 93 কোঠা আছিল এই কোঠাটো আমি চাবলৈ পাইছোঁ যে এই 93 চিটতো অশোক সিংহাল ডাঙৰীয়াই খেলি মেলি কৰি পেলাই তেখেতসকলৰ ডকুমেণ্টছ লুকাই ৰখা বুলি আমি অভিযোগ পাইছোঁ। গতিকে অসম চৰকাৰক ইয়াত তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অতি শীঘ্ৰে অশোক সিংহাল ডাঙৰীয়াৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে ক'ব বিচাৰিছোঁ যে BJP চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে যে 3 মাহৰ ভিতৰত জনজাতিকৰণ মাটি পাট্টা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা দিয়া হ'ব বুলি। কিন্তু আজি 3 মাহ নহয় 10 বছৰ গুচি গ'ল, 2টা কাৰ্যকাল শেষ হ'ব গৈ আছে আৰু এই 10 বছৰ কাৰ্যকালত জনজাতিকৰণলৈ ভিকু ভাওনা আৰু এই যিটো চাহ শ্ৰমিকৰ দৈনিক মজুৰিলৈ আজি 2016 চনতে কৈছে যে 351 টকা দিয়া হ'ব। কিন্তু বৰ্তমান আমি চাবলৈ পাইছোঁ 2 দিন আগত তেখেতসকলে মাত্ৰ 30 টকা এড কৰি পেলাই 281 টকা 280 টকা তেখেতসকলে দিব ওলাইছে। এইটো অবৈধ হয়, কোনো ধৰণৰ সংবিধানো নাই আৰু কোনো এক্টতো নাই। গতিকে এই 280 টকা আমাক নালাগে, দিব যদি আছে 551 টকা দিয়ক। এই 30 টকা লৈ পেলাই ভোটৰ ৰাজনীতি ইয়াত কৰিব নাহিব। ইয়াৰ লগে লগে যি চাহ বাগিচাত যি ফৰ্ম বিলাই আছে মাটি পাট্টা দিয়া হ'ব বুলি যি প্ৰলোভত দিয়া হৈছে, আচলতে বসুন্ধৰা অনলাইন এপ্লাই চলি থকা অৱস্থাত কিভাৱে অফলাইন এটা ফৰ্ম দি পেলাই আমাৰ ভোটাৰসকলক আদিবাসী জনগোষ্ঠীক ভোট দিয়াৰ যি ষড়যন্ত্ৰ চলিছে এইটো আমি গৰিহণা দিছোঁ। আৰু আমি 5000 টকা আমি কেতিয়াও বিচৰা নাছিলোঁ, আমাক লাগে পাৰ্মিট চলিউশ্যন যিটো এটিকুলি দুটি পাটৰ নামত 5000 টকাকৈ চাহ বাগিচাত দিয়া হৈছে। ঢোল ঢাল বজাইছে, ডাঙৰ ডংকা পিটাইছে, 5000 টকা দিয়া হৈছে। কিন্তু আজি যদি আপুনি বাগিচাত ছাৰ্ভে কৰি যায় প্ৰত্যেকজন শ্ৰমিকে এতিয়াও 5000 টকা কৰি পোৱা নাই। আজি যদি এটা বাগিচাত 500 পাৰ্মিট আছে তাৰ মাজত 200-300 পাইছে, 200-300 বা 100 পোৱা নাই। গতিকে চবকে আঁচনি সমানে দিয়ক আৰু এই অৰুণোদয় আঁচনিৰ নামত আৰু এই পাকা ৰাস্তা চিচি ব্লক অলপ দি পেলাই জাতিটো উন্নয়ন কৰা বুলি নক'ব। আপোনালোকে ঢাক ঢোল বজাইছে যে বাগিচা আজি উন্নয়ন হৈছে, আমি মানিছোঁ আপোনালোকে ডেভেলপমেণ্ট কাম কৰিছে, কিন্তু আমাৰ যি অধিকাৰ আছিলে এই অধিকাৰৰ পৰা আপোনালোকে বঞ্চিত কৰি আছে। গতিকে 2026 চনৰ আগে আগে যদি এই দাবী পূৰণ নকৰে তেতিয়াহ'লে কংগ্ৰেছ BJP কাকো আমি বাগিচাত আমি সোমাব নিদিওঁ।